নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। চৰকাৰী কৰ্মচাৰী আৰু অংগনবাড়ী কৰ্মীসকলৰ বাবে ডাঙৰ খবৰ। বৰ্ধিত DA আৰু সন্মানীয় ধনৰ ডাঙৰ আপডেট। যি সময়ত ৰাজ্য চৰকাৰে অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাবে ৩ কোটিৰো অধিক ধন খৰচ কৰিছে, তেনে সময়তে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে মাত্ৰ ৬,৪০০ টকা মাননি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনকি প্ৰতিবাদকাৰী বিত্তমন্ত্ৰী অজন্তা নেওগলৈ মুকলি প্ৰশ্ন, ৬,৪০০ টকাত এটা পৰিয়াল চলাব পাৰে নেকি? লগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক প্ৰদান কৰা ইউনিফৰ্মৰ নামতো দুৰ্নীতিৰ অভিযোগ প্ৰতিবাদকাৰীৰ।